গাইজ প্ৰথমতে আমাৰ ইউটিউব চেনেল বিশালান বিশ্বজিৎ ভগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মানে আজি এটা ভিডিঅ' লৈছোঁ আৰু মানে আজি আমি গৈছোঁ এখন ছেকেণ্ড হেণ্ড মোবাইল দোকানলৈ আৰু মানে আমাৰ ইয়াতে নতুনকৈ মানে খুলিছে আৰু তালৈ যাই পেলাই আপোনালোকক দেখাই আছোঁ কেনেকৈ আছে বলক আজি ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু ইয়াৰ ভিতৰলৈ আহি গ'লো আৰু দাদাৰ লগত কথা পাতোঁ এতিয়া। দাদা আছে মানে আৰু এইটো মানে ভিভ' মোবাইল দেখাই দিম আৰু এইটো ভিভ' এইটো কেনেহেন এইটো দাম 3GB RAM 32GB ROM দাম 4,000 টাকা আপোনালোকে 4,000 টকাত এই এণ্ড্ৰইড ভিভ' পাব আৰু মানে পূৰা একদম ষ্টক চাওক আপোনালোকে পূৰা একদম ষ্টক আৰু এইফালে আছে ৰেডমি নোট 7 Pro এইটো চাওক ন এইটো চাওক আপোনালোকে কণ্ডিশ্যন চাওক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন চাওক এইটোত কিমান হ'ব প্ৰাইচ 5,000 টকা এইটো 5,000 টকাৰ আপোনালোকে ৰেডমি নোট 7 Pro পাব চাওক আপোনালোকে আৰু এইফালে আছে এইটো ৰেডমি নোট 8 আৰু এইটো ষ্ট'ৰেজ কিমান ষ্ট'ৰেজ আছে 64 4GB RAM আপোনাৰ 6 মাহ গেৰাণ্টি আছে 6 মাহ গেৰাণ্টি আছে আপোনালোকে 6 মাহ গেৰাণ্টি আৰু 5,000 টকা ৰেডমি নোট 8 পাব আপোনালোকে এইফালে আছে এইটো প'ক' M3 আৰু এইটো আপোনাৰ এইটো 4GB RAM 64GB ষ্ট'ৰেজ আৰু এইটো প্ৰাইচ হৈছে 6,000 টকাত আপোনালোকে প'ক' M3 পাব চাওক আপোনালোকে ব্ৰেণ্ড নিউ কণ্ডিশ্যন আৰু ইয়াৰ চাওক আপোনালোকে OnePlus Nord আৰু এইটো মানে ষ্ট'ৰেজ হৈছে 128GB আৰু মানে এইটো আপোনালোকে পাব 10,000 টকাত চাওক আপোনালোকে কি ব্ৰেণ্ড নিউ কণ্ডিশ্যন আপোনালোকে দেখিছে ইয়াৰ OnePlus Nord C2 Lite আৰু এইটো ষ্ট'ৰেজ হৈছে 6GB আৰু ষ্ট'ৰেজ 128GB আৰু এইটো আপোনালোকে 6 মাহ গেৰাণ্টিও পাব এইটো মোবাইলত আৰু দামটো হৈছে 10,000 টকা চাওক আপোনালোকে চাওক আপোনালোকে Xiaomi 11i আৰু এইটো মানে ষ্ট'ৰেজ হৈছে 8GB আৰু 28GB ষ্ট'ৰেজ আৰু এইটো আপোনালোকে পাব 10,000 টকাত চাওক কি ধুনীয়া চাওক iPhone 14 Pro Max আৰু এইটো ষ্ট'ৰেজ কিমান এইটো ষ্ট'ৰেজ হৈছে 256GB ষ্ট'ৰেজ 5 মাহ হৈছে বাকী 8 মাহ গেৰাণ্টি আছে একদম আপেলৰ পৰা গেৰাণ্টি আছে কণ্ডিশ্যন চাওক না একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আৰু বেটাৰী 100% আছে আৰু প্ৰাইচটো আপোনাৰ 90,000 টকাত 100% বেটাৰী অৰিজিনেল ডিছপ্লে একদম অৰিজিনেল ডিছপ্লে XR iPhone XR 64GB 15,000 টকা মাত্ৰ 15,000 টকা আপুনি কণ্ডিশ্যন চাওক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আৰু 15,000 টকাত আপোনালোকে আইফোন পাব চাওক iPhone X একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন এইটো চাওক আপোনালোকে iPhone 6s আৰু এইটো মানে ষ্ট'ৰেজ হৈছে 64GB ষ্ট'ৰেজ চাওক এইটো মুঠে আপোনালোকে মাত্ৰ 8,000 টকাত পাব আপোনালোকে iPhone 6s আৰু আপোনালোকক ছেকেণ্ড হেণ্ড মোবাইল দেখালোঁ আৰু ছেকেণ্ড হেণ্ড মোবাইলৰ লগতে নতুন মোবাইল আপোনালোকে পাব বুলি কৈছিলোঁ আৰু চাওক নতুন মোবাইলৰ ষ্টক ভৰ্তি আৰু আপোনালোকে মানে নতুন মোবাইলৰ ফাইনেন্সো কৰিব পাৰে যদি আপোনালোকৰ হাতত পইচা নাই বেছি আৰু আপোনালোকে আহিব এইখন দোকানত আৰু ইয়াৰ চাওক পূৰা একদম আৰু ইয়াত সকলো ধৰণৰ ৰিপেয়াৰিং কৰা হয় মোবাইলৰ এয়া চাওক আপোনালোকে পূৰা কিবা এটা ৰিপেয়াৰিং কৰিছে আৰু গ্লাছ কাটা মেচিন আছে আৰু গ্লাছ কাটিলে মানে 800 টকা লয় এইটো হৈছে গ্লাছ কাটা মেচিন আৰু মানে ইয়াত আপোনালোকে মোবাইলৰ যি লাগে সকলো পাব এয়া চাওক আপোনালোকে পূৰা ষ্টক চাওক আপোনালোকে ষ্টক ভৰ্তি এয়া চাওক আৰু মানে কণ্টেক্ট নাম্বাৰ আৰু এড্ৰেছটো আপোনালোকক দি দিম ডেছক্ৰিপশ্যনত আৰু আগতে মই কৈছোঁৱে আৰু মানে আপোনালোকক ষ্টক চাওক আৰু এইখন হৈছে এইখন দোকান আৰু চাওক আপোনালোকে ষ্টক ভৰ্তি আৰু নতুনকৈ ষ্টক আহিছে এয়া চাওক আপোনালোকে পূৰা একদম ছেকেণ্ড হেণ্ড মোবাইল এইবিলাক ছেকেণ্ড হেণ্ড আইফোন আৰু আপোনালোকে এণ্ড্ৰইডো পাব আৰু নতুনো পাব মই আগতে ক'লোৱে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু ভেলাঘৰৰ ভিডিঅ' আহিছে আপোনালোকে চাব।